নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি আহিছোঁ মই গুৱাহাটী 6 মাইলৰ যিটো পাঞ্জাবাৰী ৰোডত থকা আছামী হোটেল বুলি। এই হোটেলখন বহুত পুৰণা, 19 বছৰ হৈছে এই হোটেলখনৰ। আৰু ইয়াতে ভাত, পৰঠা, ৰুটি, চব্জি লগতে চাহ ইয়াতে পোৱা যায়। দাদা নমস্কাৰ। নমস্কাৰ। হয়, আপোনাৰ মানে আজি মই দেখিলোঁ আপোনাৰ মছলাবিহীন আপোনাৰ যিখন হোটেল আপুনি চলাই আছে 19 বছৰ ধৰি আপুনি কৈছে। আপুনি কোনটো চনৰ পৰা আৰম্ভ কৰিছে? মই মোটামুটি 1999 চনৰ পৰা আৰম্ভ কৰিছোঁ। আপোনাৰ ইয়াতে কি কি আপুনি ৰেডি কৰে? ধৰক নন ভেজ, ভেজ গোটেইখিনি চলে আপোনাৰ? দুইটাই চলে, দুইটাই। কি কি চিকেন? চিকেন চলে, হয়, মাছ চলে, হয়, এগ কাৰী চলে, হয়। আৰু ভাতৰ লগতে আপুনি ৰুটিও এইটা মানে পৰঠা চলে ভটৰা আছে। সেইটো মৰ্ণিঙত চলে, ব্ৰেকফাষ্ট মৰ্ণিঙত চলে, ব্ৰেকফাষ্টত চলে ভটৰা আপুনি কিমানকৈ প্লেট দিয়ে? 30 টকা, 30 থাকে 2 পিচ। আৰু চলে ভটৰাত আপুনি 30 টকাত আপুনি বিক্ৰী কৰে। আৰু লগতে আপুনি যদি মাংস ভাত খায়, মাংস ভাত খালে আপোনাৰ 120 টকা। 120 টকা। আৰু যদি মাছ ভাত খালে আপোনাৰ 100 টকা। 100 টকা। আৰু এগ কাৰী যদি খায় আপোনাৰ 90 টকা, 80 টকা। 90 টকা, 80 টকা। আৰু যদি আপুনি পিয়ৰ ভেজ খায় আৰু যেনিবা মাছ মাংস নাখায়, ভেজ খালে আপোনাৰ 70 টকা। 70 টকাত আপুনি ভেজ মানে গোটেইখিনি ডাল, ভাজি দুটা থাকে আপোনাৰ। দালি থাকে, চব্জি থাকে, ভাজি থাকে, চাটনি থাকে, আচাৰ থাকে, পাপৰ থাকে, গোটেইখিনি থাকে। ইয়াতকৈ আৰু কমত আৰু ক'ত পাব আপুনি? আৰু আপোনাৰ যিটো মছলাবিহীন আপুনি কয়, আপুনি কম মছলা ইউজ কৰে নেকি? আজিকালি গুৱাহাটী বুলি ক'লেতো বহুত মানে মছলা পাতি বহুত মানে ৰেষ্টুৰেণ্ট মছলা মই ইউজ নকৰোঁ বুলি ক'ব। আদা, নহৰু, জলকীয়া এইটো ব্যৱহাৰ কৰা যায়। আজিকালি সচৰাচৰ মানুহে মছলা বাদ দিছে, বহুতে মছলা বেয়া পায়। আৰু ইয়াত মই এটা মানে আজি ইমান বছৰ মোৰ এটা অভিজ্ঞতা মই দেখিছোঁ, হয়, যি ব্যক্তি এবাৰ খাই গৈছে তেওঁ দ্বিতীয়বাৰ আহিছে, ভাল পাইছে। আৰু সন্ধিয়াৰ পৰা আৰু মই শুনিছোঁ মানে কি 19 বছৰ ধৰি আপোনাৰ যিটো এটা সোৱাদ, টেষ্টটো আপুনি চেঞ্জ হোৱা নাই, সেইটো কাৰণে আপোনাৰ হয়তো মানুহখিনিয়ে ভাল পাইছে বা গ্ৰাহকবিলাক আহি আছে। মই এইটো চিন্তা কৰোঁ যে গ্ৰাহকে মানে খাই ভাল পাব লাগে। মই অন্য হোটেল আজি আপুনি কিবা এটা হেৰি কৰি আছে, নেক্সট আকৌ আপুনি সলাই দিছে, সেনেকুৱা ধৰণৰ নহয় আৰু তেনেকুৱা নহয়। এতিয়া ধৰক মই এইটো চিন্তা কৰোঁ মানে কেতিয়াবা হোটেলে মানে ভাবে যে ৰিফাইন তেল ইউজ কৰি চলিব, কিন্তু মোৰ ক্ষেত্ৰত সেইটো নহয়। মই ধাৰা মিঠাতেলে ব্যৱহাৰ কৰে। আজি বহুতে আজিকালি স্পাইচি, অইলি ফাষ্ট ফুড এইবিলাক চব বাদেই দিছে। আপোনাৰ ইয়াতে যে আপুনি মছলাবিহীন আপুনি যে খাদ্য খুৱাইছে মানুহক, সেইটো কিন্তু ডাঙৰ কথা। হয়, মই আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা। আপুনি যে চিকেনটো বনায়, সেইটো আপুনি কি কি মছলা ইউজ কৰে, কেনেকৈ বনায় মানে আপোনাৰ ৰেচিপিটো? তেনেকুৱা কোনো মছলা ব্যৱহাৰ নকৰোঁ। মই কাষ্টমাৰৰ পৰা গম পাইছোঁ আপোনাৰ চিকেনটো মানে খুবেই টেষ্টি, খুব ভাল পায় মানে। মইতো আদা, নহৰু, জলকীয়াটো আছে, হয়, আৰু এনেই কেঁচা ইলাচি 2-এটা মানে ভাঙি চিঙি দিলোঁ। কিন্তু তাৰ আগতে চিকেনটো বইল কৰি মই পানীৰ পৰা উঠাই থৈ তেলত ফ্ৰাই কৰি পেলাই আকৌ আদা, নহৰু, জলকীয়া, পিঁয়াজ এইখিনি মানে মছলা মানে সম্পূৰ্ণ মানে ঘৰুৱা খানা। ঘৰুৱা সেই চিকেনখিনি সেইভাগে দি বনাওঁ। চিকেনটো ফ্ৰাই আপোনাৰ গুৱাহাটীত কিছুমানে মানুহবিলাক যদি আহি পিনে ঘৰুৱা খানা খাব বিচাৰিলে মানে আপোনাৰ তাত পাব, পোৱা যায়। কাৰণ ঘৰুৱা টেষ্টটো মানুহে বিচাৰে, কাৰণ কিয় গুৱাহাটী বহুত অইলি স্পাইচি মানুহে নাখায় আজিকালি। চ' আপুনি যে দি আছে সেইটো কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ যদি হোটেলত কোনোবা আহিব বিচাৰে, আপোনাৰ এড্ৰেছটো ক'ব নেকি অলপ? এড্ৰেছটো হ'ল পাঞ্জাবাৰী ৰোড, হয়, নিয়াৰ ফকৰুদ্দিন আলী আহমেদ নগৰ, অপজিট বিপণন ক্ষেত্ৰ, আচ্ছা, গুৱাহাটী 37। মানে 6 মাইলৰ পৰা যদি পাঞ্জাবাৰী ফালে আহে, কলাক্ষেত্ৰ ৰাস্তাত আহিব লাগিব। 6 মাইলৰ পৰা কলাক্ষেত্ৰ ৰাস্তাত হাৰ্ডলি 500 মিটাৰ। 500 মিটাৰত আপোনাৰ মানে লেফ্ট চাইডে আছে। লেফ্ট চাইডে আছে।